হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আপোনালোক সকলোকে আমাৰ ষ্টাডিজন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি খুবেই ইম্পৰ্টেণ্ট মেথামেটিক্স অৰ্থাৎ গণিতৰ ABUB আছাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বেছড কিছুমান প্ৰশ্ন লৈ আহিছোঁ। এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট। ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, তো আপোনালোকে অকণো স্কিপ নকৰি শেষলৈকে চাব বুলি আমাৰ আশা থাকিল। আহক আজিৰ প্ৰশ্নবিলাক আমি আলোচনা কৰোঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান? যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তো তেতিয়াহ'লে আমি কেনেকৈ সমাধান কৰিম? তো তাৰ এটা সহজ উপায় হৈছে, এনেকুৱা ধৰণৰ প্ৰশ্ন আমি প্ৰায় আহি থকা দেখিবলৈ পাওঁ। তেনেকুৱা যদি প্ৰশ্ন আহে তেতিয়াহ'লে আমি প্ৰথমতে কি কৰিব লাগে, এটা সূত্ৰ জানিব লাগিব। তো সূত্ৰটো হৈছে, এটা সূত্ৰ জানিব লাগিব। তো আমি যদি সূত্ৰবিলাক জানো তো তেতিয়াহ'লে আমাৰ কাৰণে অতি সহজ হৈ পৰে প্ৰশ্নবিলাক সমাধান কৰাটো। যদি ইয়াতে প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান, তো এনেকুৱা প্ৰশ্ন আহিলে আমি লিখিব লাগিব, সূত্ৰটো হৈছে আমাৰ n × n + 1 / 2। ইয়াতে যিটো n আমি দেখিবলৈ পাইছোঁ, এই nটো হৈছে আমাৰ যিমানটা আমাৰ স্বাভাৱিক সংখ্যা দিয়া থাকিব, সেই স্বাভাৱিক সংখ্যাটো হৈছে এই nটো। তো গতিকে এই প্ৰশ্নটোত 20টাৰ কথা কৈছে, তো আমি এনৰ ঠাইত 20 লিখি দিলোঁ। 20 এইটো পূৰণ হৈ আছে, 20 পূৰণ এনৰ ঠাইত যদি 20 দিওঁ, 20 যোগে কিমান হ'ব আমাৰ 21 / 2। তো 2ৰে 20ক যদি আমি কাটি দিওঁ কেইবাৰ যাব, 10 বাৰ। তো আমাৰ উত্তৰটো হ'ব 10 পূৰণ 21, অৰ্থাৎ কিমান হ'ব, 21ৰে আমি 1ক পূৰণ কৰি দিম, 21, এটা শূন্য আছে, এটা শূন্য দি দিলোঁ। তো আমাৰ শুদ্ধ উত্তৰটো হ'ব 210। আহক আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। তো আমাৰ নেক্সট প্ৰশ্নটো হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? তো এনেকুৱা কিছুমান সৰু সৰু কথা আমি মনত ৰাখিব লাগিব। এনেকুৱা প্ৰশ্ন প্ৰায়ে আহি থকা দেখিবলৈ পোৱা যায় যে সৰু মৌলিক সংখ্যাটো কি, পূৰ্ণ সংখ্যাটো কি। তো আমি সংখ্যাৰ যিটো মানে সংখ্যাবিলাকৰ ওপৰত বেছ কৰি যিবিলাক কুৱেশ্যন আহে, সেই কুৱেশ্যনবিলাক আমি জানিব লাগিব। তো এনেকুৱা ধৰণৰ প্ৰশ্ন এটা বা দুটা আমাৰ পৰীক্ষাত গণিতৰ মানে বিষয়খিনিত আহে দেখা পোৱা যায়। তো আটাইতকৈ সৰু মৌলিক সংখ্যাটো সুধিছে, তো আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে আমাৰ 2। তো এতিয়া 2 বুলি ক'লোঁ, কিন্তু মৌলিক সংখ্যা মানে কি এইটো আমি জানিব লাগিব। তো মৌলিক সংখ্যা মানে হৈছে এটা সংখ্যা এই সংখ্যাটোৰ উৎপাদক থাকিব লাগিব, সেই সংখ্যাটো নিজেই আৰু 1, এই দুটা আমাৰ উৎপাদক থাকিব লাগিব। যদি এই দুটা উৎপাদক থাকে তেতিয়াহ'লে সেই সংখ্যাটো আমাৰ মৌলিক সংখ্যা হ'ব। এতিয়া আমি ক'ব পাৰোঁ 1টো বুলি ক'ব পাৰোঁ, কিন্তু 1 বুলি কওঁতে 1টোত আমি যদি চাওঁ, এই সংখ্যাটো মৌলিক সংখ্যাৰ ভিতৰত নপৰে। তো 1ৰ পিছত যিটো সংখ্যা আছে 2, তো 2টো হৈছে আমাৰ মৌলিক সংখ্যা। তো 2টো তাৰ উৎপাদক, লগতে তাৰ উৎপাদক 1টো। তো আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয়। এনেকুৱা ধৰণৰ প্ৰশ্ন যদিহে আছাম পুলিচ ABUBৰ পেপাৰখন যদি অকণমান যদি হাৰ্ড কৰি দিয়ে, তেতিয়াহ'লে আমি এনেকুৱা প্ৰশ্ন দেখিবলৈ পাম বুলি আশা এটা আছে। যদি সহজ আহে তো এনেকুৱা ধৰণৰ প্ৰশ্ন নাহে বুলিয়ে ক'ব পাৰি। তো তথাপিতো আমি জানি থোৱাটো ভাল, সেইটো আমাৰ কাৰণে সেইটো আমাৰ লাভদায়ক হ'ব। তো সেইকাৰণে মই এই প্ৰশ্নটো ইয়াতে ইনক্লুড কৰিছোঁ। প্ৰশ্নটো চাব, ভালদৰে পঢ়িব। আমাৰ প্ৰথম উদ্দেশ্য হ'ল প্ৰশ্নটো ভালদৰে পঢ়া। তো যদি আমি প্ৰশ্নটো ভালদৰে পঢ়ি লওঁ তেতিয়াহ'লে আমি প্ৰশ্নৰ উত্তৰটো সমাধান কৰাতে সহজ হৈ পৰিব। তো আমি প্ৰশ্নটো যদি চাওঁ, ইয়াত দিয়া আছে যে চেনিৰ মূল্য 20% বৃদ্ধি পালে। যদি চেনিৰ দাম আমাৰ 100 টকা থাকে, ইয়াতে কৈছে যে 20% বৃদ্ধি মানে 100 টকাত 20 টকা বাঢ়িছে, অৰ্থাৎ 120 টকা হৈছে, এইটো কথা কৈছে। এতিয়া কৈছে যে ব্যৱহাৰ কিমান শতাংশ হ্ৰাস কৰিলে খৰচ একে থাকিব। কি কৈছে, প্ৰশ্নটো ভালদৰে পঢ়িব। ব্যৱহাৰ অৰ্থাৎ আমি চেনি কিমান শতাংশ ব্যৱহাৰ কৰিলে আমাৰ মানে খৰচটো একে থাকিব, কিমান শতাংশ ব্যৱহাৰ কৰিলে খৰচটো একে থাকিব। যদি এনেকুৱা প্ৰশ্ন আপোনালোকে
পৰীক্ষাত দেখিবলৈ পায় তো তেতিয়াহ'লে আপোনালোকে একো চিন্তা নকৰিব, ডাইৰেক্ট এটা সূত্ৰ ব্যৱহাৰ কৰিব। সূত্ৰ, তো সূত্ৰটো কি মই সূত্ৰটো লিখি দিছোঁ। সূত্ৰটো হৈছে আপোনালোকৰ এইটো যোনটো 20% বুলি দিয়া আছে ক্ষমা কৰিব, এই 20% যিটো দিয়া আছে এইটোক আমি ৰেট বুলি কওঁ, ইংৰাজীত আৰেৰে সূচায়। আৰ ইজিকেল টু এইটো 20% হয়, 20%। তো আমি সূত্ৰটো হৈছে আৰ ডিভাইডেড বাই 100 প্লাছ আৰ, 100 প্লাছ আৰ ইনটু 100%, 100%। তো এই সূত্ৰটো ব্যৱহাৰ কৰি আমি এইটো সহজতে সমাধান কৰিব পাৰিম। আমাৰ এক মিনিটো নালাগে, 1 মিনিট নালাগে, এই প্ৰশ্নটো সমাধান কৰোঁতে 1 মিনিট সময় নালাগে। তো চাওকচোন, এতিয়া আৰৰ জেগাত যদি আমি 20 পুট কৰি দিওঁ 20, তো 100ৰ লগত যদি আমি 20 যোগ কৰোঁ কিমান হ'ব? 120 হ'ব নিশ্চয়, 120 পূৰণ 100%। এতিয়া যেতিয়া আমি 0 0 কাটিব, তো এইটো যদি আমি 2ৰে হৰণ কৰোঁ কেইবাৰ যাব? এইটো 10ক 5 বাৰ, 2 দি এইটো 12ক যদি 2ৰে হৰণ কৰোঁ কেইবাৰ যাব? 6 বাৰ যাব। তো এইটো আমাৰ 6ৰে যদি আমি যদি 20ক হৰণ কৰোঁ, 6ৰে যদি 20ক হৰণ কৰোঁ কেইবাৰ যাব? এতে 20, এইটো 6, 6 3 গুণ কিমান হ'ব? 18, 2 ৰ'ব দশমিক দিলোঁ 20, 6 3 গুণ 18, আকৌ 2, আকৌ 20, আকৌ 3 আহিব। তো এনেকৈ মানে 3.33 এনেকৈ আহি থাকিব। তো এনেকুৱাকৈ আহি থাকিলে আমি এইটো ইয়াতে আমি লিখিলোঁ 3.33 ইনটু এইটো আমাৰ 5 ৰৈ গৈছিলে, 5, ক্ষমা কৰিব, এইটো মই ভালকৈ লিখি দিছোঁ, 1 ছেকেণ্ড। এইটো আছিলে আমাৰ 6ৰে যেতিয়া 20ক হৰণ কৰিলে আমি পালে কিমান? 3.33 ইনটু 5 আছিলে আমাৰ, আৰু আমাৰ এইটো পাৰ্চেণ্টেজ ইনটু আছিলে, হয়। তো ইমান ইজিকেলটো আমি যদি এইটোৰে পূৰণ কৰোঁ এপ্ৰক্সিমেটলি আমাৰ এনচাৰটো হৈ যাব 16.66% আহি যাব। তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ? তো যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ 16.66 যদি 20% আহে। তো এই সূত্ৰটো ব্যৱহাৰ কৰি আপোনালোকে এইটো কৰিবচোন। যদি 20ৰ ঠাইত যদি 10% যদি বৃদ্ধি হয় তেতিয়াহ'লে আপোনালোকে এইটো মোক কমেণ্ট বক্সত জনাব। যদি 10% বৃদ্ধি হয় তেতিয়াহ'লে কিমান শতাংশ হ্ৰাস কৰিলে খৰচ একে থাকিব সেইটো মোক জনাব। তো আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো। তো আমাৰ নেক্সট প্ৰশ্নটো হৈছে এইটো। তো এইটো এটা আমাৰ অনুপাত সমানুপাতৰ গণিত। তো ইয়াত দিয়া আছে যদি A:B 2:3 আৰু B:C 4:5 হয় তেন্তে A:B:C কিমান হ'ব? A:B:C কিমান হ'ব? তো A:B মানে আমি ইয়াতে লিখি ল'ম। তো এইটো আমাৰ A:B কিমান দি আছে আমাৰ? 2:3 দিয়া আছে। আৰু কি দিয়া আছে? B:C, তো B:C কিমান দিয়া আছে আমাৰ? এইটো 4:5। তো আপোনালোকে এনেকৈ পাতি ল'ব, এইটো 4:5, ঠিক আছে। এনেকুৱাকৈ পাতি লৈ আপোনালোকে এইটো ভালদৰে মন কৰিব আমি কেনেকৈ পূৰণটো কৰিম। তো আকৌ এবাৰ মই প্ৰথমৰ পৰা লিখি দিছোঁ, এইটো মই একবাৰ ইৰেজ কৰি দিছোঁ এবাৰ। তো চাই থাকিব, এইটো চাই থাকিব। আমাক দিয়া আছিলে A:B, B:C আমাক এইটো ওলাব দিছে। তো আমাক A:B দিয়া আছিলে 2:3,
ঠিক আছে। আকৌ B/C কিমান দি আছিলে 4:5। যদি এনেকৈ দিয়া থাকে তো আমি B/C দি আছে নহয়, তো বিৰ তলে তলে আমি 4টো লিখিম, 5 টো চিৰ তলে তলে লিখিলোঁ। আৰু তাৰ পাছত আমি কি কৰিম, ক্ৰছ মাল্টিপ্লিকেশ্যন, মানে আমি বজ্ৰ পূৰণ কৰিম। তো 4 দুগুণ 8, 8টো ইয়াতে আহিব, অনুবাদ আছে অনুবাদ, এই দুটা চিধা চিধা পূৰণ, 4 3 কিমান 12, এই 3 আৰু 5টো পূৰণ কৰি এইটো ইয়াতে আহিব, 3 পূৰণ 5 কিমান হ'ব আমাৰ 15। এইটো আমাৰ শুদ্ধ উত্তৰ। এই প্ৰশ্নটো আমি আৰু এটা বেলেগ ধৰণে আমি সলভ কৰিব পাৰোঁ। সেইটো হৈছে আমাক কি দি আছে A/B 2:3, আমি অপশ্যনৰ পৰা উলিয়াম 2:3 মানে 2:3। তো 2:3ত আমাৰ 6:9টো দিয়া আছে নেকি 2:3? যদি আমি 3ৰে যদি কেনচেল কৰোঁ 6 কিমান হ'ব 2, এইটো 2:3 হয়। আকৌ যদি আমি 9:15টো চাওঁ, 9:15টো 4:5 অনুপাতত আছে নেকি? আমি 9:15টোক পাৰিম নেকি এইটো অনুপাতত ভাঙিবলৈ? 9:15টোক 4:5 অনুপাতত ভাঙিব পাৰিম নেকি? আমি নোৱাৰোঁ। তো এনেকুৱাকৈ আমি অপশ্যনৰ পৰা যদি চাওঁ এইটো নহয়। তাৰ পাছত যদি আমি 2:3 অনুপাতটো চাওঁ, 2:3 অনুপাতত A/B ইয়াতে 8 আৰু 10 আছে। তো 8 আৰু 10টোক আমি 2:3 অনুপাতত ভাঙিব নোৱাৰোঁ। তো এইটো নহ'ব, এইটো নহ'ব। নেক্সট আমাৰ যদি আমি এইটো চাওঁ, বি অপশ্যনটো যদি চাওঁ 2:4, ইয়াতে A/B কিমান দিয়া আছিলে আমাৰ? A/B 2:3 দিয়া আছিলে, এইটো হ'ব নেকি? 2:4 হে আছে, তো 2:3 আছে, তো এইটো নহয়। এতিয়া যদি এই অপশ্যনটোলৈ আমি মন কৰোঁ, এই অপশ্যনটোত ভালদৰে মন কৰিব, 2:3 দিয়া আছে A/B। তো চাওক, যদি আমি 8ক যদি আমি 4ৰে যদি হৰণ কৰোঁ কিমান হ'ব? আমাক চাওক, এইটো দিয়া আছে 8:12:15, এইটো এই অপশ্যনটো দিয়া আছে। তো 8ক যদি আমি 4ৰে হৰণ কৰোঁ 2:12ক যদি 4ৰে হৰণ কৰোঁ কিমান হ'ব 3, 2:3। A/B তো আমি পাই গ'লো, এইটো আমাৰ A/B। এতিয়া যদি আমি যদি B/C টো চাওঁ, B/C আমাৰ কিমান, ইয়াতে কিমান দি আছে 12 আৰু 15। তো চাওক, 12ক যদি আমি 3ৰে কাটো কিমান হ'ব 4, আৰু 12ক যদি 3ৰে কাটো কিমান হ'ব, এইটো 5 হ'ব নিশ্চয়। তো 4:5, অৰ্থাৎ আমাৰ কি হ'ব অপশ্যন এটো কাৰেক্ট হৈ যাব। তো আমি এনেকৈ অপশ্যনৰ পৰাও শুদ্ধ উত্তৰটো উলিয়াব পাৰোঁ। তো আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো আমাক দিয়া আছে গড়ৰ, এইটো গড়ৰ পৰা দিয়া আছে, মানে যিটো আমাৰ এভাৰেজ বুলি কয়, এভাৰেজৰ কুৱেশ্যন এটা আহে প্ৰত্যেকখন, আপুনি যিকোনো ধৰণৰ পৰীক্ষাই নিদিয়ক কিয় এটা এভাৰেজৰ কুৱেশ্যন আপুনি দেখিবলৈ পাবই। তো এভাৰেজৰ কুৱেশ্যন আপুনি দেখিবলৈ পাব। তো ইয়াতে দিয়া আছে অতি সহজ প্ৰশ্ন এইটো। চাওক, ইয়াতে কি দিয়া আছে, 5টা সংখ্যাৰ গড় দিয়া আছে। 5টা সংখ্যাৰ গড় কিমান দিয়া আছে 20 দিয়া আছে। তো আমাৰ গড়ৰ সূত্ৰটো কি আছিলে? আমি প্ৰিভিয়াছ ক্লাছত আলোচনা কৰিছিলোঁ গড়ৰ সূত্ৰ। গড় আছিল আমাৰ যিকেইটা আমাৰ পৰ্যবেক্ষণ থাকিব, মুঠ পৰ্যবেক্ষণটো, এইটো আছিল আমাৰ গড়ৰ সূত্ৰটো আছিল আমাৰ মুঠ পৰ্যবেক্ষণ ডিভাইডেড বাই মুঠ সংখ্যাটো আছিলে, মুঠ সংখ্যা মুঠ পৰ্যবেক্ষণ ডিভাইডেড বাই মুঠ সংখ্যাটো আছিলে। তো এই সূত্ৰটো আমি ব্যৱহাৰ কৰিম। ইয়াতে কি দিয়া আছে? ইয়াতে দিয়া আছে 5টা সংখ্যাৰ গড় 20 বুলি দিয়া আছে। তো গড়ৰ ঠাইত আমি কিমান লিখি দিম 20 লিখি দিম। মুঠ পৰ্যবেক্ষণ আমি জানো নেকি? ইয়াতে নাজানো। তো মুঠ পৰ্যবেক্ষণটো যিহেতু আমি নাজানো, তো আমি এইটো x বুলি ক'লো, এইটো আমি x বুলি ক'লো। আৰু কিমান দাম, মুঠ সংখ্যাটো কিমান দি আছে 5, তো তলত আমি 5টো লিখি থলো। তো আমি মুঠ পৰ্যবেক্ষণটো আমি ওলাব পাৰিম যদি আমি বজ্ৰ পূৰণ কৰি দিওঁ। ইয়াৰ তলত একো নাই, মানে 1 আছে। তো এনেকে বজ্ৰ পূৰণ কৰি দিলে কি হ'ব, এইটো x = 20 গুণ কিমান 100 পাই গ'লো। এতিয়া ইয়াতে 100 পালোঁ। আকৌ কি দি আছে
যদি প্ৰশ্নটো ভালদৰে চাব, যদি এটা সংখ্যা বাদ দিয়া হয়, এটা সংখ্যা বাদ দিলে কেইটা সংখ্যা থাকিব? নিশ্চয় 4টা সংখ্যা থাকিব। ইয়াতে আমি কি কৰিম এতিয়া? যিটো আমি 5 লিখিছিলোঁ, ইয়াতে 5 লিখিছিলোঁ, 5ৰ ঠাইত কিমান লিখিম এতিয়া? 4 লিখিম। এতিয়া আকৌ কি দি আছে? গড়। গড়ৰ ঠাইত আমি ইয়াতে 20 লিখিছিলোঁ, এতিয়া ইয়াতে কিমান লিখিম? গড়ৰ ঠাইত 18 লিখিম, 18। আকৌ আমি মুঠ পৰ্যবেক্ষণটো নাজানো, তো এইটো আমি y বুলি ক'লো, এইটো। তো ইয়াৰে তলত একো নাই মানে কিমান আছে? 1 আছে। আমি বজ্ৰপূৰণ কৰি দিম। বজ্ৰপূৰণ কৰিলে y জেগালৈ কিমান হ'ব? 18 পূৰণ 4, 8 4 গুণ 32ৰ 2, হাতে গ'ল 3, 4 গুণ 4, 4 3 7। এইটো আমাৰ 4 3 7, 72। যদি 72 হয়, 4টা সংখ্যাৰ মানে মুঠ পৰ্যবেক্ষণৰ সংখ্যা 5টাৰ হ'লে 100, 4টাৰ হ'লে 72, মানে 72 হয়, তেতিয়াহ'লে বাদ দিয়া সংখ্যাটো কি? তো বাদ দিয়া সংখ্যাটো ওলাবলৈ আমি কি কৰিব লাগিব? তো বাদ দিয়া সংখ্যা যদি আমাক দিয়ে, তো তেতিয়াহ'লে আমি কৰিব লাগিব 100ৰ পৰা, যিটো আমাৰ বেছি সংখ্যা আছিল, এই বেছি সংখ্যাটোৰ পৰা আমি, কলমটো অকণমান মিছ গৈ আছে, এইটো আমাৰ x মাইনাছ y কৰি ল'ম। x মাইনাছ y কৰিলে কিমান হ'ব? 100 বিয়োগ 72 সমান কিমান হ'ব? এইটো 10ৰ 2 গেলি 8 হ'ব। আকৌ ইয়াতে 9 থাকিল, 9ৰ পৰা যদি আমি 7 মাইনাছ কৰি কিমান হ'ব? 2 হ'ব, 28। তো আমাৰ শুদ্ধ উত্তৰটো বাদ দিয়া সংখ্যাটো কিমান? 28। তো ইয়াতে শুদ্ধ উত্তৰ আমাৰ হৈ যাব 28। তো আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। আপোনালোকে আকৌ এবাৰ ভালদৰে এইটো মানে অকণমান আগুৱাই আপুনি চাই ল'ব ভালদৰে। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ আমি। নেক্সট প্ৰশ্নটো চাব। এনেকুৱা ধৰণৰ প্ৰশ্ন আগৰ প্ৰিভিয়াছ ক্লাছতো আমি ডিছকাছ কৰিছোঁ। তো এইবিলাক মানে ৰিপিটেড কুৱেশ্যন হয়, তো এইবিলাক জনাটো খুবেই ইম্পৰ্টেণ্ট আৰু অতি সহজ। যদি আপুনি এবাৰ যদি জানি লয় এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক, আপুনি সহজতে সমাধান কৰিব পাৰিব। তো আমি ইয়াতে প্ৰশ্নটো আপোনালোকে ভালদৰে চাই লওক। কি দি আছে? পিতৃ আৰু পুত্ৰৰ বয়সৰ অনুপাত কিমান দি আছে? 7:3 বুলি দিয়া আছে, 7:3। আকৌ কি দি আছে? তেওঁলোকৰ বয়সৰ সমষ্টি মানে যোগফল, দুয়োটাৰে বয়সৰ যোগফল 60 বছৰ। এতিয়া কোনোবাই ক'ব পাৰে যে এনেকুৱা প্ৰশ্ন আমি আগতে স্কুলৰ দিনত পঢ়ি থাকোঁতে পাইছোঁ। আমি ধৰি লওঁ যে পুত্ৰৰ বয়স x, পিতৃৰ বয়স ইমান x, এইবিলাক মানে x ইয়াতে ধৰিব নালাগে। x নধৰাকৈ আমি কৰিম। তো x নধৰাকৈ কেনেকৈ কৰিম? অনুপাতটো দি আছে 7:3। তো আমি যিমান অনুপাত দিয়া থাকে সেই অনুপাতটো আমি আগতে যোগ কৰি ল'ম। 7 যোগ 3 কিমান পালোঁ আমি? 10 পালোঁ নিশ্চয়। আকৌ কি দি আছে? তেওঁলোকৰ বয়সৰ সমষ্টি 60 বছৰ। তো অনুপাতৰ যোগফল 10, আকৌ বয়সৰ যোগফল কিমান? 60। যদি 10ৰ মান 60 হয়, তেতিয়াহ'লে 1ৰ মান কিমান হ'ব? নিশ্চয় 60/10। তো 0 কাটিলোঁ, 1ৰে 6 কেইবাৰ যাব? 6। তো 1ৰ ভেলু কিমান পালোঁ আমি? 6 পালোঁ। ঠিক আছে। আমি ইয়াতে অনুপাতটো লৈছিলোঁ পিতৃ আৰু পুত্ৰৰ, মানে এইটো যদি আমি এনেকৈ লিখোঁ, এইটো আমাৰ ফাদাৰ আৰু এইটো আছিল চন। আমি লৈছিলোঁ 7:3। তো চনৰ ঘৰত 3 আছে। তো আমাক কি সুধিছে প্ৰশ্নটোত? পুত্ৰৰ বয়সে সুধিছে, ঠিকেই আছে। পুত্ৰৰ বয়স কিমান সুধিছে? তো চনৰ ঠাইত আমাৰ 3 আছিলে পুত্ৰৰ ঠাইত। তো 3টোক আমি 6ৰে পূৰণ কৰি দিম। পূৰণ 6, 6 3 কিমান হ'ব? 6 3 গুণ কিমান? 6 3 গুণ আমাৰ 18। ক্ষমা কৰিব, তো 18। এইটো হ'ব আমাৰ 18। তো আমাৰ শুদ্ধ উত্তৰটো হ'ব বি।
আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। তো নেক্সট প্ৰশ্নটো হৈছে এটা বৃত্তৰ ব্যাসাৰ্ধ কিমান দি আছে 7 সেন্টিমিটাৰ। এইবিলাক কিন্তু এইটো মেনচুৰেশ্যন বুলি কয়, মেনচুৰেশ্যন ইংৰাজীত এইটো মেনচুৰেশ্যন বুলি কয়, অসমীয়াত এইটো পৰিমিতি বুলি কয়, পৰিমিতি। তো এই পৰিমিতিৰ গণিত আহিয়ে থাকে। তা আপুনি এই সূত্ৰবিলাক জানিব লাগিব। এইবিলাকৰ চাৰ্ট আমি আমাৰ এইটো চেনেলত আমি উপলব্ধ কৰি দিম আপোনালোকক। তো তালিকা হিচাপত গোটেইখিনি আমি ভাগ কৰি লিখি দিম। এইটো 2D বুলি কয়, মানে এইটো 2D বুলি ক'লে 2 ডাইমেনশ্যনেল মানে যাৰ দুখন পিঠি থাকে সেইবিলাকৰ এইটো দিম। আৰু এটা আছে 3D। তো 3Dৰ ইমান এবিত দেখা পোৱা নাযায় সাধাৰণতে, কিন্তু আপোনাৰ ধৰি লওক আপুনি যদি ADR 3rd গ্ৰেড বা হওক বা আপুনি যদি আসাম পুলিচ সাব ইন্সপেক্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰে তো 3Dৰ পৰা দেখা যায়। তো এনে সাধাৰণতে ABUBৰ কাৰণে 2D খিনি জানিলেই হৈ যাব। আৰু তো 3Dৰো আমি প্ৰশ্ন আপোনালোকক ইয়াতে এড কৰি দিম। তো যদি এনেকুৱা প্ৰশ্ন আহে তো আমি সূত্ৰবিলাক জানিব লাগিব। ইয়াতে প্ৰশ্নটো কি কৈছে সেইটো চাওক। আমি প্ৰশ্নটো কৈছে এটা বৃত্তৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ। যদি এটা বৃত্তৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ হয়, ইয়াৰ পৰিধি কিমান হ'ব? পৰিধি মানে কিহৰ কথা কৈছে? পৰিধি মানে পৰিসীমাটোৰ কথা কৈছে। পৰিসীমাটোৰ কথা কৈছে। তো পৰিসীমাটো আমি কেনেকৈ উলিয়াম? তো ইয়াৰ এটা সূত্ৰ আছে। সূত্ৰটো হৈছে, মই ইংৰাজীতে লিখি দিছোঁ বাৰু। এইটো পৰিসীমাৰ সূত্ৰটো হৈছে, এইটো হৈছে আমাৰ পৰিসীমা। এইটো পৰিসীমা ইজ ইকুৱেল টু এইটো হৈছে আমাৰ 2πr। এই যিটো r দেখিছে, r মানে ৰেডিয়াছ। আৰতে এই আৰৰ মিনিং হৈছে ৰেডিয়াছ। ৰেডিয়াছক অসমীয়াত আমাৰ ব্যাসাৰ্ধ বুলি কয়। তো আমি ব্যাসাৰ্ধ জেগাত 7টো বহাই দিম, একো প্ৰব্লেম নাই। অতি সহজ প্ৰশ্ন। এনেকুৱা প্ৰশ্ন আহিলে আপোনালোকে 10 ছেকেণ্ডত উৰাই দিব পাৰিব। তো ইয়াতে 2 ইনটু এইটোৰ মান কিমান হ'ব? 22/7। পাইৰ মানটো মনত ৰাখিব। পাইৰ মান 22/7 ইনটু আৰৰ মান কিমান দি আছে? 7 দি আছে। তো এই 7 কেনচেল গ'ল, ইয়াতে থাকি গ'ল 2 ইনটু 22। তো কিমান হ'ব? 22 দুগুণ 44 মানে 44। তো আমাৰ উত্তৰটো কিমান হৈ যাব? অপশ্যন বি 44 সেন্টিমিটাৰ। আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। তো ইয়াতে চাওক, নেক্সট প্ৰশ্নটো আকৌ এইটো 2 ডাইমেনশ্যনেলৰ, মানে দুখন যাৰ পিঠি থাকে। তো বৰ্গক্ষেত্ৰৰ কি দি আছে আমাক ইয়াতে? তো বৰ্গক্ষেত্ৰৰ আমাক কালিটো দি আছে। প্ৰশ্নটো আপোনালোকে ভালদৰে পঢ়িব দেই। প্ৰশ্নটো ভালদৰে নহ'লে খেলি মেলি হৈ যাব। তো প্ৰশ্নটো ভালদৰে পঢ়ি ল'ব। তো প্ৰশ্নটো দি আছে এটা বৰ্গক্ষেত্ৰৰ কালি 64 বৰ্গমিটাৰ 64 মিটাৰ স্কুৱেৰ দিয়া আছে। কালি আমাক কৈছে কি ইয়াৰ পৰিসীমা কিমান? তো কালিৰ সূত্ৰটো হৈছে বৰ্গক্ষেত্ৰৰ কালি মানে এৰিয়াটো হৈছে আমাৰ বাহু স্কুৱেৰ। বাহু স্কুৱেৰ। তো আমাক এৰিয়াৰ ঠাইত কিমান লেখা আছে? 64 ইজ ইকুৱেল টু বাহু স্কুৱেৰ। তো 64 ইজ ইকুৱেল টু বাহু স্কুৱেৰ আমি লিখিলোঁ। এতিয়া আমি কি কৰিম? এই যিটো আমি স্কুৱেৰ দেখিছোঁ, এতিয়া চাওক আমি আৰু এটা কথা, আপোনালোকে যদি গণিতৰ কাৰণে মানে গণিতত ভাল মাৰ্ক আনিব বিচাৰে তেতিয়াহ'লে আপোনালোকে যিবিলাক আমাৰ বৰ্গৰ তালিকাবিলাক আছে, মানে যেনেকৈ আপোনাৰ 2 স্কুৱেৰ 3 স্কুৱেৰ 4 স্কুৱেৰ, এই যিবিলাক স্কুৱেৰ আছে আপোনালোকে এইবিলাক জানিব লাগিব। তেতিয়া আপোনালোকে অতি সহজতে সমাধানবিলাক কৰিব পাৰে। যেনেকৈ 2 স্কুৱেৰ 4, 3 স্কুৱেৰ 9, 4 স্কুৱেৰ 16 এনেকুৱা। তো যিটো আমাৰ 64 আছে, তো 64ৰ ঠাইত আমি কি লিখিব পাৰিম? কাৰ স্কুৱেৰ 64? যদি আপোনালোকে ইয়ালৈকে ভিডিঅ'টো চাই আছে তো আপোনালোকে লগ কমেণ্ট কৰিব এইখিনি টাইমত যে 64 কাৰ স্কুৱেৰ হয়, কাক বৰ্গ কৰিলে আমি 64 পাম। তো আমি যদি 8ক বৰ্গ কৰোঁ আমি 64 পাম। তো h স্কুৱেৰ লিখিলোঁ। ইয়াতে কিমান দি আছে? বাহু স্কুৱেৰ দি আছে, বাহু হোল স্কুৱেৰ। তো a স্কুৱেৰ কেনচেল যাব। তো বাহু আমি কিমান পালোঁ? 8 পালোঁ, হয় 8 পালোঁ। এতিয়া যদি বাহু 8 হয় তেতিয়াহ'লে আমাক কি ওলাব দিছে? প্ৰশ্নটো চাই লওক, পৰিসীমা উলিয়াব দিছে। আমি এটা বাহুৰ মান 8 পালোঁ।
তো আমাৰ পৰিসীমাৰ সূত্ৰ, তো বৰ্গৰ পৰিসীমাৰ সূত্ৰটো হৈছে পৰিসীমা বৰ্গৰ পৰিসীমাৰ সূত্ৰটো কি, যেহেতু 4টা বাহু আছে 4 ইনটু কি এটা বাহুৰ মাপ, এটা বাহুৰ মাপ, তো 4 ইনটু এটা বাহু কিমান দিয়া আছে, আমি এটা বাহু কিমান পালো 8 পালো, তো 8 4 গুণ 32, 32 যি থাকে আৰু এককটো ইয়াতে চাগে এইটো মিটাৰত দিয়া আছে, মিটাৰ, তো এইটো হ'ব আমাৰ 32 মিটাৰ। এটা কথা মন কৰিব, কিন্তু পৰিসীমা যদি লেখাই থাকে তো পৰিসীমা লেখা থাকিলে এককটো সদায় মিটাৰত হ'ব, আকৌ যদি আমাৰ ক্ষেত্ৰফল বা কালি দিয়া থাকে তো আমাৰ এককটো সদায় স্কুৱেৰত হ'ব, যদি মিটাৰ থাকে মিটাৰ স্কুৱেৰ, যদি সেন্টিমিটাৰ লিখা থাকে সেন্টিমিটাৰ স্কুৱেৰ হ'ব, এইটো মন কৰিব। তো আমাৰ শুদ্ধত্তৰটো কি হ'ল, কি পালো আমি শুদ্ধত্তৰটো 32 মিটাৰ, মানে আমাৰ অপশ্যন বিটো কাৰেক্ট হৈ যাব। তো আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। তো নেক্সট প্ৰশ্নটো চাওক, নেক্সট প্ৰশ্নটো হৈছে কি দি আছে, দুটা সংখ্যাৰ অনুপাত 3:4, সিহঁতৰ গসাগু 4 হ'লে সিহঁতৰ লসাগু কিমান উলিয়াব দিছে। যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে আপোনালোকে কোনোদিন ভয় নাখাব, ইয়াৰ এটা সূত্ৰ আছে, যদি আমি সূত্ৰটো জানো অতি সহজতে এইবিলাক মানে আমি 30 ছেকেণ্ডত উৰাই দিব পাৰিম। এনেকুৱা প্ৰশ্ন একদম ইজি, পানী বুলি কওঁ আমি এইবিলাক প্ৰশ্ন, একো নাই। তো ইয়াতে কি আছে, সংখ্যাৰ অনুপাত 3:4 দি আছে, লসাগু সূত্ৰ লসাগুৰ সূত্ৰ কি, লসাগুৰ সূত্ৰটো হৈছে সংখ্যাৰ অনুপাতৰ পূৰণফল, যিটো অনুপাত দিয়া থাকিব আমি এই অনুপাতৰ পূৰণফল লিখিম, অনুপাতৰ পূৰণফল পূৰণ কি গসাগু। এইটো মনত পৰিব, আমাৰ বহুতে উচ্চাৰণটো কৰিব নাজানে, গসাগু বুলি কয়, গসাগু নহয় গসাগু হয়। গসাগু মানে কি, গৰিষ্ঠ সাধাৰণ উৎপাদকটোহে লাগিব আমাক। তো এতিয়া যদি অনুপাতৰ পূৰণফল, আমি প্ৰশ্নটো আকৌ এবাৰ দেখাই দিছোঁ, অনুপাতৰ পূৰণফলটো দি আছে 3:4, গসাগু 4 বুলি দিয়া আছে, অৰ্থাৎ মানে অনুপাতটো 3:4, গসাগুটো 4 দিয়া আছে। তো অনুপাতৰ যিটো আমাৰ পূৰণফল থাকিব, অনুপাতৰ পূৰণফলৰ ঠাইত আমি কি লিখিম, অনুপাত আমাৰ 3:4 আছিল, তো 3 × 4 আৰু পূৰণ গসাগু, চব পূৰণতে আছে, পূৰণ গসাগু আমাৰ 4 আছিলে, পূৰণফল কিমান হ'ব 3 × 4 12, 12 4 গুণ কিমান, কমেণ্ট কৰি জনাব 48। তো আমাৰ কি পাই গ'লো, সংখ্যাৰ লসাগু কিমান হ'ব 48। আমাৰ আজিৰ ভিডিঅ'টোৰ শেষৰটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। শেষৰটি প্ৰশ্ন মন কৰিব, এনেকুৱা প্ৰশ্ন যোৱা বছৰ যিটো আমাৰ এডিআৰি 2.0 থাৰ্ড গ্ৰেডত আহিছিল দেই, থাৰ্ড গ্ৰেড, এডিআৰি থাৰ্ড গ্ৰেডত আহিছিলে। এডিআৰি থাৰ্ড গ্ৰেডত অহা প্ৰশ্ন এইটো। তো প্ৰশ্নটো কি দেখা আছে ভালদৰে পঢ়িব, 3খন ঘণ্টা, এইটো মানে আৰু 3টা বুলি কয় আৰু ঘণ্টা আৰু খন নহয়, 3টা ঘণ্টা ক্ৰমে 10, 15 আৰু 20 মিনিটৰ অন্তৰালত বাজে, যদি সিহঁত পুৱা 6 বজাত যদি একেলগে বাজিছিল, পুনৰ কেতিয়া একেলগে বাজিব। 3টা ঘণ্টা দি আছে, এটা বাজে 10 মিনিটৰ মূৰত, এটা বাজে 15 মিনিটৰ মূৰত, এটা বাজে 20 মিনিটৰ মূৰত। যদি এনেকুৱা প্ৰশ্ন আহে আপোনালোকে গম পাব এইটো লসাগু আৰু গসাগুৰ প্ৰশ্ন হয়। তো আমাৰ যদি এনেকৈ আহে তো তেতিয়াহ'লে আমি যি 3টা সংখ্যা বা 2টা বা 4টা সংখ্যা থাকিব সেইকেইটাৰ আমি কি উলিয়াম, লসাগু উলিয়াম। 10, 15, 20ৰ লসাগু কিমান, জল্দি কওক, 10, 15 আৰু 20ৰ লসাগু কিমান হ'ব, 10, 15 আৰু 20ৰ লসাগু হ'ব 60 হ'ব। 10, 15, 20ৰ লসাগু কেনেকৈ, 10ৰে 60 হৰণ কৰিব পাৰোঁ আমি কেইবাৰ, 6 বাৰ, 15ৰে 60 কেইবাৰ, 4 বাৰ, 20ৰে 3 বাৰ। তো 3টা সংখ্যাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটোকে আমাৰ লসাগু বুলি কয়, লঘিষ্ঠ সাধাৰণ গুণিতক মানে পূৰণফল, যাক পূৰণ কৰিব পাৰি।
এতিয়া চাওক লসাগু পালে আমি 60, তো 60 মানে কিমান, এই যিটো আমি ইয়াতে লসাগু লিখিম, এই লসাগুটো যদি মিনিটত দিয়া থাকে 60 আমি মিনিট বুলি কৈ দিম, এইটো 60 মিনিট। তো আমাৰ অন্তৰালটো আমি পাই গ'লো যে 60 মিনিটৰ মূৰত সিহঁতে একেলগে বাজে, যিটো লসাগু উলিয়াই সিমান সময় পিছতে একেলগে বাজিব। অৰ্থাৎ এতিয়া আমি কি 60 মিনিট মানে কিমান, 60 মিনিট মানে হৈছে 1 ঘণ্টা, 1 ঘণ্টা। অৰ্থাৎ যদি 6টা বজাত একেলগে বাজিছিল 3টা ঘণ্টা, 6টা বজাত 6 AM ৰাতিপুৱা 6টা বজাৰ কথা কৈছে। আকৌ আকৌ কিমান মিনিট পালোঁ লসাগু, 60 মিনিট, 60 মিনিট মানে 1 ঘণ্টা। তো 6টাৰ লগত আমি কি কৰিম, মনে মনে 1 ঘণ্টাটো যোগ কৰি দিম, 1 ঘণ্টা। তো কিমান হ'ব, 7টা। তো ৰাতিপুৱা 7টা বজাত আৰু একেলগে এই 3টা ঘণ্টা বাজিব। তো আজিৰ প্ৰশ্ন ইয়ালৈকে আছিলে। আমাৰ যদি ভিডিঅ'টো চাই আপোনালোকে অকণমান হ'লেও উপকৃত হ'ব বুলি ভাবিছে, তো ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনাৰ বন্ধু বান্ধৱীৰ লগত, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, বেল আইকনটো দবাই দিব। এনেকুৱা ধৰণৰ প্ৰশ্ন আমি পুৰা একদম ধামাকা চিৰিজ লৈ আহিছোঁ গণিতৰ। আপোনালোকে অলপো স্কিপ নকৰে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। তো আজিৰ ভিডিঅ'টো ইমানকৈ আছিল। আপোনালোকৰ দিনটো শুভ হওক। জয় অসম।